নমস্কাৰ বন্ধুসকল, বাহিৰত তামাম বৰষুণ দি আছে। আজি তোমালোকক লৈ আহিছোঁ এটা বেলেগ ৰেচিপি। ব'লা ৰেচিপিটোকে চাই লওঁ আৰু কিনো ক'ম আৰু। তেতিয়াহ'লে বন্ধুসকল, অতি কম খৰচত সহজতে আৰু সোনকালে হোৱা এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ তোমালোকে। বইল গাহৰি মাংস। তাৰ বাবে লাগিব তোমাক গাহৰি মাংস আধা কেজি আৰু ঔটেঙা এটা, আলু দুটা আৰু কঁঠাল গুটি দুটামান লাগিব। সকলোখিনি ভালদৰে ধুই মেলি লোৱাৰ পাছত এনেদৰে সজাই ল'লোঁ, যাতে ভিডিঅ'টো বনাওঁতে কম সময় লাগে। আৰু আমি নহৰু, আদা, পিঁয়াজ, জলকীয়া চব ৰেডি কৰি লৈছোঁ। কমটি পৰিমাণত ৰেডি কৰি লৈছোঁ। এতিয়া আমি এইখিনি ভালদৰে এতিয়া খুন্দনাত ধুনীয়াকৈ পিচি ল'ম। পিচি লোৱাৰ পিছত এতিয়া আমি ভালদৰে ধুই মেলি থোৱা, কুটি থোৱা সকলো বস্তুখিনি আমি কুকাৰত ধুনীয়াকৈ ভৰাই ল'ম। সকলোখিনি ভৰাই লৈছোঁ। ভৰাই লোৱাৰ পিছতে জলকীয়া, নহৰু, আদা পেষ্টখিনি আমি লগত মিক্স কৰি দিম। লগতে আমি গৰম পানী অলপ কৰি ৰাখিব লাগিব, সেইখিনি দি দিব লাগিব। গৰম পানীখিনি দিয়াৰ পিছত বন্ধুসকল, ভিডিঅ'টো চাবা, চাই পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লাইক কৰিবা, কমেণ্ট কৰিবা। এতিয়া আমি দি দিম নিমখ। তাৰপাছত দি দিম হালধি। তাৰপিছত অলপ মছলা দি দিম, ৰেড চিলি, মিট মছলা। এতিয়া সকলোবোৰ দিয়া হৈ গ'ল। এতিয়া গেছটো অন কৰি দিম। এতিয়া অলপ ভালদৰে মিহলাই দিম। এতিয়া ঢাকনখন লগাই দিম। এতিয়া 5টা হুইচেল দিয়ালৈকে আমি ৰৈ দিম। তেতিয়াহ'লে আমাৰ হুইচেলটো হৈ গৈছে 5টা। এতিয়া আমি ঢাকনখন খুলি চাব লাগে কেনেকুৱা হৈছে আমাৰ মাংসটো। বাহ, ধুনীয়া হৈছে, সুন্দৰ, ধুনীয়া কালাৰ আহিছে। এতিয়া আমি সজাম।